দ্বিতীয় বিৱৰণ 28 অধ্যায় 13 পদ। জিহুৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব। আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব। যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ যি আজ্ঞা মই আজি আপোনালোকক দিছোঁ সেইবোৰ শুনি আৰু পালন কৰি সেইমতে কাৰ্য কৰে। হিতুপদে 3 অধ্যায় 5 আৰু 6 পদ। তুমি সমস্ত মনেৰে সৈতে জিহুৱাক বিশ্বাস কৰা আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব। যিচয়া 41 অধ্যায় 10 পদ। ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ। ব্যাকুল নহবা, কাৰণ মই তোমাৰ ঈশ্বৰ। মই তোমাক শক্তি দিম, মই তোমাক সদায় সহায় কৰিম আৰু মোৰ বিজয় যুক্ত সোঁহাতেৰে তোমাক ধৰি ৰাখিম। লোকে লিখা শুভবাৰ্তা 1 অধ্যায় 28 পদ। তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক'লে, হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মংগল হওক, প্ৰভু তোমাৰ লগত আছে। দানিয়েল 11 অধ্যায় 32 পদ। নিয়ম লংঘন কৰা সকলক তেওঁ খোচামুদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব, কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ'ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব। এফিচিয়া 1 অধ্যায় 17 পদ। মই এই প্ৰাৰ্থনা কৰোঁ যে আপোনালোকক আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ ঈশ্বৰ অৰ্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ত্বজ্ঞান প্ৰকাশ কৰক। হিতুপদে 10 অধ্যায় 22 পদ। জিহুৱাৰ আশীৰ্বাদে ধন্যবান কৰে আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে। যিচয়া 40 অধ্যায় 31 পদ। কিন্তু যিসকলে জিহুৱালৈ অপেক্ষা কৰে তেওঁলোকে নতুন বল পাব। তেওঁলোকে কুৰৰ পক্ষীৰ দৰে দেউকাৰে ওপৰলৈ উৰিব। তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ'ব। তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব। গীতমালা 55 অধ্যায় 22 পদ। জিহুৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব। তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে। ফিলিপিয়া 4 অধ্যায় 19 পদ। আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে
খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব। গালাতিয়া 3:26। কিয়নো খ্ৰীষ্ট যীশুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোকে সকলো ঈশ্বৰৰ সন্তান হৈছে। ৰোমিয়াসকলৰ পত্ৰ 10:17। এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। 1 কৰিন্থিয়া 2:5। সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নিৰ্ভৰশীল নহয়, ঈশ্বৰৰ শক্তিত নিৰ্ভৰশীল হয়। এফেছিয় 2:8। কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে, আৰু সেয়ে আমাৰ পৰা নহয়, কিন্তু সেয়া ঈশ্বৰৰহে এক দান।